ভয় লাগিছে জানানে বেবি কেমন ডার্লিং ইমান কিয় ভয় কৰা মই একো নহয় আমি সোনকালে যাম দিয়া এতিয়া তুমি যে চিল কৰা কেমন দেখাচোন সবে নাচি আছে কেমন চিল কৰা ওয়াও ৰাস্তি যে ইমান ধুনীয়া নহয় এই মোৰ যে ইমান দাস লাগি আছে পাই এই যে সদায় মোৰ বয়ফ্ৰেণ্ড থাকিলে ভাল আৰু দেই হেই ডার্লিং কি ভাবিছা তুমি হে নাই নাই এনেই আৰু তোমাক আজি প্ৰথম লগ পাইছো যে তাকে আৰু মানে হেল্ল' এমিলি ক'ত আছা তুমি ইমান দেৰি কিয় কৰিছা বাৰু কোৱাচোন তোমাৰ কাৰণে মই অথনিৰ পৰা অপেক্ষা কৰি আছোঁ আৰু তুমি অহা নাই মই ভাবিছোঁ তুমি আহিবা বুলি বেগি আহা আকৌ সোনকালে আহা আৰু কিহৰ ইমান হুলস্থুল ক'ত আছা বাৰু তুমি অঁ আহা বেগি এই নাই নাই মানে মই আহি আছো এই ওচৰতে মানে পূজা পাতিছে যে সেই তাতে মানে মানুহবোৰে হুলস্থুল কৰি আছে তুমি চিন্তা নকৰিবা মই মানে গৈ আছে পামগৈ আৰু 5 মিনিটত মই পাই আছো বেয়া নাপাবা দেই মই গৈ পাই আছো মানে হাই বিক্ৰম হাই এমিলি তুমি কিন্তু বৰ দেৰি নগ'লা দেই এমিলি মই আকৌ ভাবিছোঁ তুমি নাহা বুলিহে ইমান দেৰি হ'ল নাই নাই মানে কি তাতে আজি তোমাক মই প্ৰথম লগ কৰিছোতো তো মানে সেইকাৰণে অকণমান আহিবলৈ মানে ভাবি আছিলোঁ আৰু আহোনে নাহো তাতে আকৌ জানানে মোৰ মা মানে ইমান খং কৰে ন মই মানে মাক মিছা কথা ক'বলৈ নোৱাৰোঁ সেই তাকে মানে আহোঁতে অকণমান সময় লাগিলে বেয়া নাপাবা আকৌ দেই তুমি মই বেয়া পোৱা নাই পিছে কথা এটা কওঁ বেয়া পাবা নেকি কি যে কোৱা আৰু নাপাওঁ কোৱা কিয় বেয়া পাম বাৰু মই কোৱাচোন এমিলি তুমি কিন্তু সঁচাই দেখিবলৈ বৰ ধুনীয়া দেই ফটোত যিমান ধুনীয়া তাতকৈ কিন্তু আৰু বেছি ধুনীয়া মই যে ভবাই নাছিলোঁ দেই তোমাৰ নিচিনা ধুনীয়া ছোৱালীজনী কেতিয়াবা মোৰ গাৰ্লফ্ৰেণ্ড হ'ব বুলি তুমি বৰ ধুনীয়া এমিলি ৰাজদীপতকৈ বিক্ৰমটোতো সঁচাই বহুত ধুনীয়া দেই ইছ মই ৰাজদীপক এৰি পেলাই বিক্ৰমৰ লগতে থাকোঁ নেকি অঁ কি ভাবিছা এমিলি বেয়া পালা নেকি তোমাক মই তেনেকৈ কোৱাৰ কাৰণে বেয়া কৰাটো ক'বা মই আকৌ কিয় বেয়া পাম তুমি মোক আকৌ প্ৰশংসা কৰিছা মই আকৌ ভালে পাব লাগে মই আকৌ কিয় বেয়া পাম পাগলটো মই যে কি ভাবি আছোঁ দেই দুইটাই বয়ফ্ৰেণ্ড কিন্তু বহুত ধুনীয়া দেই ৰাজদীপ কিন্তু ঠিকে আছে বাট এই তাৰ মানে একেবাৰে ড্ৰেছিং চেন্সটো বহুত বেয়া দেই কিন্তু বিক্ৰমৰ ড্ৰেছিং চেন্সটো ইমান ধুনীয়া ল'ৰাটো বহুত ধুনীয়া মই কাৰ লগত থাকোঁ বাৰু এই ৰচোন দুইটাৰ লগতে থাকোঁ যি হয় দেখা যাব আৰু পিছলৈ কোনটোৰ লগত থাকোঁ কোনটোৰ লগত নাথাকোঁ প্ৰথমে এনেকৈ চলাই থাকোঁচোন দুইটাকে মাজনী কি কৰিছা তুমি ইয়াতে শুই আছা মায়ে ভাত খাবলৈ মাতি আছে নহয় আৰু আজি তুমি নপঢ়িলা যে সন্ধিয়া গ'লা পৰীক্ষা দেখোন পালেহি কেতিয়া পঢ়িবা মাজনী মায়ে যে বহুত খং কৰিছে দেই তোমাক কিন্তু পিটিব আজি মায়ে এই নহয় আইতা মই মানে এনেই মানে লগৰ ছোৱালীজনীৰ ঘৰলৈ গৈছিলোঁ নোটছ আনিবলৈ এই মানে এতিয়া আহি পেলাই অকণমান ভাগৰ লাগিছে যে মই সেইকাৰণে মানে এনেই বিচনাতে পৰি আছিলোঁ মায়ে বাৰু বেছি খং কৰি আছে নেকি আইতা নাই মাজনী মই আছোঁ নহয় মায়ে তোমাক একো নকৰে ব'লা আইতা ভাতকেইটা খাই লোৱা সোনকালে আহা মোৰ লগত অঁ আইতা ব'লা দেউতা হেৰি কথা এটা হ'ল নহয় মই যে একেবাৰে আপোনাক ডক্টৰলৈ নিবলৈ পাহৰি আছোঁ পাহৰি থকা নাই মানে অফিচত ইমান ব্যস্ততা জানেনে মই আকৌ আমাৰ এওঁ কৈছিলোঁ তাই আকৌ জানে নহয় ঘৰটো মানে এৰি সময় পোৱা নাই তাতে আকৌ এমিলি পৰীক্ষা যে আপুনি এটা কাম কৰিব দেউতা কালিতো মোৰ অফিচ আছে আপুনি 9টা মানতে ওলাই কৰি ৰেডি হৈ যাব মই লৈ যাম আপোনাক তাতে ডক্টৰক দেখাই কৰি তাৰপিছত বাৰু মই অফিচলৈ যামগৈ আপোনাৰ ঘৰত থৈ পেলাই হ'বনে দেউতা হ'ব দে বোপাই তোৰ সময়মতে মোক লৈ গ'লেই হ'ল আৰু এয়া মানে এই অকণমান আৰু বয়স হৈছেতো কাৰণে আৰু অকণমান গাটো বেয়া হৈ থাকে এই মই গম পাইছোঁ এই বোৱাৰী একেবাৰে বৰ ব্যস্ত সেই মোৰ দেখিলে বেয়াই লাগে হ'ব আৰু দে বোপা তোৰ সময় চাব মিলাই পেলাই মোক লৈ গ'লে হ'ব আৰু দে মই বেয়া পোৱা নাই দে পিতাই মাজনী তুমি আজি ক'ত আছিলা মাজনী মই একেবাৰে ইমান চিন্তা কৰিছোঁ ইমান বোলো ক'লে গ'ল আমাৰ ছোৱালীজনী ইমান দেৰিনো কিয় কৰিলা তুমি জানা ন ইমান খং কৰি আছে বোৱাৰীয়ে এতিয়া ভাত খালা জানো নাই ককা মই লগৰ ছোৱালী ঘৰলৈ গৈছিলোঁ এতিয়া আমি ভাত খোৱা নাই মায়ে বোলে ভাত খাব মাতিছে এতিয়া মোক গৈ পেলাই কৈছিলোঁ ব'ল আমি চবে ভাত খাই লওঁগৈ
এইবোৰ অলাগতীয়া জহনী জাতি ছোৱালীবোৰ জন্ম দি পেলাই মোৰ জীৱনটো ধ্বংস হৈ গ'ল দিনৰ দিনটো তাই মানে পঢ়া শুনা নাই আজি তালিটোত খালি ঘূৰিয়ে ফুৰিব এইবোৰ যে ছোৱালীক নহয় মানে স্কুল এৰি পেলাই যে মোৰ লোকৰ ঘৰত কাম কৰিবলৈ পঠিয়াই দিম আৰু কিনো ভাল কামডাল কৰিব তাই যে একেবাৰে বোলে অকণমান মোক সহায় কৰোঁ সেইটো নাই দিনৰ দিনটো মাকজনী কাম কৰি থাকে তাই অকণ সহায় কৰিবলৈ নাহে অসভ্য ছোৱালীজনী মায়ে খং উঠিছে মোক জেগা দিব আৰু এতিয়া কি হ'ল বোৱাৰী ইমান কিয় খং কৰিছা হ'ব দিয়া আৰু তাই লগৰ ছোৱালী ঘৰলৈহে গৈছিলে নোটছ ল'বলৈ হ'ব দিয়া মই আছোঁ নহয় তোমাক সহায় কৰি দিবলৈ কিয় ইমান খং কৰিছা আপুনি নাজানে মা এইজনী বহুত বদমাছ হৈ গৈছে আজিকালি তাই যে পঢ়া শুনা নাম না একেবাৰে গাদ্ধ সংখ্যা এইজনীৰ কাৰণে মই চবৰ আগতে মিছা মাতিব লাগে যে তাই একেবাৰে পঢ়িয়ে থাকে পঢ়াত ভাল আপুনি নাজানে নহয় মা কিমান বদমাছ তাই কোনো লগৰ ছোৱালী ঘৰলৈ যোৱা নাই মই গম পাওঁ ন তাইনে ঘূৰিব গৈছিলে ক'ৰবাত হ'ব আৰু দিয়া বোৱাৰী তাই দেখিছেনে ভয়তে কান্দিছে হ'ব আৰু দিয়া তুমি গালি নাপাৰিবা আৰু তাই নাযায় আৰু দিয়া হেৰা তোমাৰ কিন্তু বহুত খং দেই হ'ল বুলি বাৰু তুমি মাজতে ইমান গালি পাৰি থাকা নে তাইক যদি তুমি এতিয়া ইমান গালি পাৰা তাই দেখোন ডাঙৰ হ'লে তোমাৰ কথাই নুশুনিব থক আপুনি নাজানে নহয় আপুনি দেখোন দিনটো ঘৰতে নাথাকে মইহে জানো তাই দিনৰ দিনটো কিমান জ্বলাই খায় জানেনে ওচৰৰ মানুহ আহিলে মই মিছা কথা কওঁ যে আমাৰ মাজনী এতিয়া পঢ়িয়ে থাকে পঢ়াত ভাল কিন্তু মইহে জানো তাই নপঢ়ে আপুনি কওকচোন তাই যদি ফেইল কৰে মোৰ বাৰু নাকটো মই ক'ত থ'ম বাৰু কওকচোন মই বুজি পাইছোঁ কিন্তু তুমি জানা নহয় তাইক যদি ইমান গালি পাৰা তাইকে অকৰা হৈ যাব গোটেই ছোৱালীজনী আৰু গালি পাৰিব অকল মৰমতো ক'বা যাতে তাই বুজি পায় নহ'লে জানা নহয় উঠি অহা ছোৱালী পিছত যদি বেছি অকৰা হয় জিদ্দি হয় কথাটো বেয়া হ'ব ন সেইকাৰণে অকণ ভাবি চিন্তি তুমি চাবা আৰু হ'ব বাৰু দিয়ক মই চাম কি কৰিব পাৰোঁ তাইক আৰু হেৰি শুনাচোন এই দেউতাৰ গাটো বহুত বেয়া গম পাইছানে তাকে মই তোমাৰতো সময় নাই মই কাইলৈ অফিচ যাওঁতে দেউতাক লৈ যাম ৰাতিপুৱা তুমি অকণমান সোনকালে উঠি পেলাই অকণ কাম বনকেইটা কৰি কিবা এটা বনাই দিবা দেউতাই যাতে খাই পেলাই যাব পাৰে মই অফিচ যাওঁতে দেউতাক লৈ যাম লৈ গৈ ডক্টৰক দেখাই পেলাই ঘৰত থৈ পেলাই তাৰপিছত আৰু মই অফিচলৈ যামগৈ হ'বনে হ'ব বাৰু দিয়ক মোৰো কাইলৈ অকণমান বজাৰলৈ যাব লগা আছে ময়ো বাৰু মাজনীক লৈ পেলাই বজাৰলৈ যাম বাৰু দেউতা ব'লক আমাৰ ডক্টৰ তালৈ যাব সময় হ'ল নহয় মোৰ অফিচলৈও দেৰিয়ে হ'ব দেৰি কৰি থাকিলে ব'লক আপোনাক মই ডক্টৰ তালৈ লৈ গৈ ডক্টৰক দেখাই গৈ তাৰপিছত আকৌ ঘৰত থৈ মই অফিচলৈ যাব লাগিব বোপা ব'ল আৰু আমিও গৈ পেলাই সোনকালে আহোঁগৈ তেতিয়া তই আকৌ সোনকালে অফিচ যাব পাৰিবি আপুনি যাওক সোনকালে আৰু সোনকালে আহিব হেৰি আপুনি কিন্তু কি হৈছে ডক্টৰক ভালকৈ ভাঙি পাতি ক'ব দেই আপোনাৰ আকৌ কথা লুকুৱাই থোৱাৰ স্বভাৱ এটা আছে নহয় আজি কিন্তু নুলুকুৱাব ল'ৰাই লৈ গৈছে যেতিয়া ভালকৈ একেবাৰে ডক্টৰক ভাঙি পাতি ক'ব কথাখিনি হ'ব দিয়া কিয়নো তেনেকৈ কৈছা মই ডক্টৰক সকলোখিনি ভাঙি পাতি ক'ম নহয় মাজনী তয়ো কিবা এটা খাই লগৈ মই টেবুলতে দি থৈছোঁ খাই পেলাই আমি অকণ দেৰিকৈ বজাৰলৈ যাম আৰু তই কিন্তু আইতাক এতিয়া আকৌ অশান্তি কৰি নাথাকিবি সোনকালে তই খাই বৈ অকণ কিতাপলৈ পঢ়গৈ তাৰপিছত মই বজাৰলৈ যোৱাৰ সময়ত তোক ক'ম শুনিছনে মা হ'ব বাৰু দিয়া এইখিনি সময়ত আকৌ কোন আহিছে খুৰী মই আহিছোঁ পাহি আহিছে ভালে কৰিলি পাহি তই আহিলি মোৰ যে অকলে একদম ভালেই লগা নাছিলে ভাল সময়তে আহিলা মাজনী আহা এই আমাৰ এমিলি ব্ৰেকফাষ্ট কৰিব লৈছে তুমি এমিলিৰ লগতে কিবা এটা খাই লোৱা যোৱা এমিলি বাইদেউ আপোনাৰ ডেটিং কেনেকুৱা গ'ল দুইজন বয়ফ্ৰেণ্ডৰ লগতে পাগলীজনী মোক কিন্তু জোকাই নাথাকিবি দেই ঠিকে আছে নট বেড ৰাজদীপকো লগ পালোঁ বিক্ৰমকো লগ পালোঁ ৰাজদীপক লগ পাইছিলোঁ মানে আমি মানে অকণমান ডিস্ক'ত গৈছিলোঁ আৰু দেই সি যে জানোনে ইমান ল'ৰাটো একদম নহয় মানে ঠিকে আছে আৰু দেই একদম পূৰা মানে এক্সাইটেড আৰু কি ডান্স কৰিছে সি ভালেই লাগিছে সেইখিনি সময়তে আকৌ বিক্ৰমে ফোন কৰিলে তাৰপিছত আকৌ বিক্ৰমক লগ কৰিলোঁ বিক্ৰমক মানে ৰেষ্টুৰেণ্টত লগ কৰিলোঁ আৰু তাৰপিছত আৰু কি আৰু কিবা এটা খাই পেলাই আৰু জলদি ঘৰলৈ আহিলোঁ জানোৱে নহয় আমাৰ মা কি যে নাটক কিমান যে গালি পাৰি থাকে মোৰ যে একদম অশান্তি লাগিছে আৰু দেই ছোৱালীৰ মানে দিনেই বেলেগ আৰু দেই মাজনী বজাৰলৈ যোৱাৰ কথা কৈছিলোঁ নহয় ব'লা সোনকালে বজাৰলৈ গৈ পেলাই আহোঁ নহ'লে আকৌ দেউতাহঁত আহি পাবহিয়ে নহয় হেৰি পাহি তুমিও দেখোন আমাৰ লগত বজাৰলৈ যাব পাৰা ব'লা আমাৰ লগত বজাৰলৈ যাবা এনেই অকণমান বজাৰ কেইটামান কৰিব আছে কৰি পেলাই সোনকালে আহি যাম আৰু হ'ব মা কি যে পাচলি লওঁ নহয় ভাবিয়ে পোৱা নাই কিনো লওঁ বাৰু ইমাননো কিয় ভাবিব লাগে মা যি মন যায় লওঁ আৰু মই ইয়াত দেখোন ইমান ভাল পাচলি দেখাই নাই বাহিৰৰ পৰাই ল'ম বাৰু পাচলি লাগিব পাচলি ফ্ৰেছ পাচলি তাজা পাচলি লৈ ল পাচলি আহক বাইদেউ দাদাসকল ধুনীয়া পাচলি আছে একেবাৰে কম দামতে দিম আহক পাচলি ল'ব পাচলি লৈ ল পাচলি কম দামৰ পাচলি ফ্ৰেছ পাচলি লৈ ল কি হ'ল এনেকৈ চাইছিলে থৰ লাগে ভাইটি পাচলি কিমান দাম কি ল'ব বাইদেউ আপুনি কওক আপুনি যিয়ে নলওক মই একেবাৰে কমতে দিম এমিলি কি হ'ল নকওঁ কিয় বাৰ অথনিৰ পৰা থৰ লাগি চাই আছ মই কি ক'ম
মই সেইটো দেখিছো পাচলি বেপাৰীটো এইটো মোৰ বয়ফ্ৰেণ্ড ৰাজদীপ কি কৈছ তই মই যে জানোনে ভাবিছিলো সি ধনী ঘৰৰ ল'ৰা বুলি মই ভাবিছিলো সি চাকৰি কৰে ভালে হ'ব আৰু মই মানে তাক লাইন দিব পাৰিম আৰু অকমান খুৰাব পাৰিম এতিয়া দেখিছো পাচলি বেপাৰী মই আৰু ফেচবুক লাইভ কেতিয়াও নকৰো দেই পাহি ধৰ মোৰ মুঠু ঘূৰাইছে মই পৰিলো মোক ধৰ পাহি এমিলি তোৰ কি হ'ল উঠ এমিলি হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ বাৰু সকলোৱে ভালে আছেনে ভিডিঅ'টো চাই পিছে কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব ইয়াৰ আগৰ পাৰ্ট কেইটাও দিয়া আছে এমিলি ৰাংঢালী প্ৰেম পাৰ্ট 1 পাৰ্ট 2 যদি এতিয়ালৈকে ভিডিঅ' কেইটা চোৱা নাই তেনেহ'লে আমাৰ চেনেললৈ গৈ পেলাই ভিডিঅ'ত গ'লে তাতে পাব আৰু এইটো ভিডিঅ' কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই তেনেহ'লে আজিলৈ আহোঁ বাই বাই